So guys, আমি ইথান গুফাত সোমাম তো আপোনালোকে চাই থাকব আমি গুফাত যাই আছো সো বলক আমি চাই আহো चलते चलो बेटे चलते चलो देर तुम बड़े चलो তো গাইস আমি গুহাৰ ভিতৰত আছো আৰু আমাৰ ভয় লাগি আছে এনেহেন জায়গা এহাইদি যাব লাগব সো আৰু যামে আর টিকেট কাটি আছো 30 টাকা দি আমি ভিতৰত সোমাব কাৰণে তো আমি যামে সো বলক আমি লাহে যাই থাকো ঠিক আছে সো আমি ওহাইতে আহিছো একদম সৰু জায়গা দি আৰু একদম চেপন তামাম ভয় লাগি আছে মোৰ আৰু মোৰ বহুত কষ্ট হল সো এতে লাইট লগোৱা আছে টেনশন নাই আৰু আমাৰ ভিতৰত মানুহকেইটা গেলে আৰু আমি লাহে লাহে যাই আছো এই চাওক কেনকে যাব লাগে গাইস আমি লাহে লাহে যাই আছো ডেঞ্জারাস জায়গা একদম রাস্তা আছে না নাই পাই গমে নাপাওঁ আজি ফার্স্ট আইছো সো আমি যাই থাকো লাহে লাহে আমি ইয়াতে আহিলো এই ৰাস্তা আছে না বাৰু আছে আছে ও ৰাস্তা আছে যদি যাব লাগব আৰু সো বলা আমি যাই থাকো সো গাইস এই চাওক এটো গুহা আৰু এতে লাইট এটা দুটা আছে কেমেৰাটো ইমান ভাল হোৱা নাই সো ৰাস্তাটো চাওক ইয়া চাওক আমি যাই আছো আৰু চাওক গাইস এই চাওক আমি যাই আছো একদম স্পেশাল ৰাস্তা এনেকুৱা ৰাস্তা আৰু মই কত পোৱা নাই আৰু হাও চাওক কেনকে বনাইছি তো গমে নাপাওঁ চাওক এতে অলপ জায়গা আছে তাতে তাৰমানে লাইট লগোৱা নাই সেইকাৰণে তাতে নাযাওঁ আৰু উপৰ ফালে আছে চাওক ৰাস্তা নাই নেকি আছে না এটো একদম ওলা ৰাস্তা কি আপোনালোকে ইফালে টিকট কাটি আছে টিকট কাটি আছে আমি বিনা ফেরত আইছি ব্রো তো এই মাত্র লগ পাইছিলে না সো গাইস আমি কষ্ট কৰি আহিলো সো আমি যাই আছো আপোনালোকে আমাৰ ভিডিওটো এণ্ড তক চাই থাকব আৰু মোৰ ভিডিওটো কোৱালিটি ভাল নহ'ব পাৰে কিন্তু ডেঞ্জারাস এবিলাক বাদ দিয়া তাতে কিয় যাব লাগে হয় না নহয় আমি যতে আছো কাম যেটো কামত আহিছো হেতু কৰি লৈ যাম সো বলক আমি আৰু এটা জায়গা আছে ৰাস্তা আছে এটো ৰাস্তা দি যাম সো তেৰিকে মানুহকেইটা হিফালে গেল আৰু কেইটা এতে আছে তেন আমি কি কৰিম কোন রাস্তা আছে হ্যাঁ এখানে তো কোন রাস্তা আছে আম গেল নেকি বলা যাওঁ সো গাইস আৰু এটা ৰাস্তা আছে আমি এহাইদি যাম তো আপোনালোকে চাই থাকব আৰু এইটো কিমান ডাঙৰ ৰাস্তা সেইটো চাম আমি ভিতৰলৈ যাই আহক ভিতৰলৈ ৰাস্তা আছে না বাৰু সো গাইস এহাইদি ৰাস্তা নাই বন্ধ সো আমি থান এরপে ওলালো সো ইথান আমি ভাত খাবলৈ যাই আছো আমি ঘৰত গিছিলো আৰু আমাৰ লগত দুইজন তিনজন আছিল ও আহি গেল টেনশন নাই আমানো আহি গেল সো বলা আমি উপরে ফিরে যাব নাকি লোক না উপরে জায়গা নাই একো নাই নাই
বল বল ফ্লাছটো বন্ধ কৰচোন ওপৰত নাই একো নাই দে 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 চ' গাইছ কিয়ৰ কণী ওলাইছে সেইটো ফটো মাৰি আনিছে সি চ' মই দেখা নাই চ' ইয়াতে বহুতকেইটা ষ্টেপ আছে हेलो दोस्तों चैनल तो सब्सक्राइब कर দিব দাদার বহুত দিন ধরে কষ্ট কৰি আছে বহুত দিন মুঠতে বছৰমান হৈ আহিলে প্ৰায় এক বছৰ হোৱা নাই কিমান হৈছে 2-3 মাহ মান হৈছে হেনে বেছিভাগ লাগে মোৰ তাত নেকি তো আমি এতিয়া যাই আছোঁ ভাত খাবলৈ তো তাতে যাই লাভ নাই তাতে ইয়াতে যেটো চাইছোঁ তাতে সেইটোৱে সেইকাৰণে আমি যোৱা নাই আৰু এনেই পইচা দি কি লাভ আছে এটা চালোৱে আৰু মোৰ লগত যে মানুহ আছিল আহনো কৈ আছে মই নাযাওঁ একলাগে কেনেকৈ যাম সেইকাৰণে গুচি আহিলোঁ আৰু ইথান ভাত খাই কিনে আমি ডাইৰেক্ট বাছত উঠি কিনে ঘৰত যাব লাগিব চ' মোৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অন কৰি দিব নিত্য নতুন ভিডিঅ' পোৱাৰ কাৰণে চ' আজিৰ কাৰণে ব্লগটো আমি ইয়াতে শেষ কৰিলোঁ আকৌ নেক্সট ব্লগত আহিম বাই বাই